মই নকওঁ মানে মই কম ডেফিনেটলি এটা इंस्पेक्टेड हूँ मैं, ठीक है। तो बाकी क्या क्या ये तो देखने के बाद ही पता चलेगा। एक कैसा लगेगा मजा आएगा बहुत। চাবলৈ আহিব ৰুদ্ৰ কেনেকুৱা হয় তাৰপিছত কমেণ্ট কৰিবা আমাক জনাব 27 তাৰিখ কৌশিক কোৱা কেনে ফিলিং কেনেকৈ চাওঁ আৰু কিবা কোৱা গাইজ ভিতৰলৈ গৈ আছোঁ আমি ষ্টাৰ্ট হ'ব আৰু বেছি টাইম নাই চাওক কিমান মানুহ পূৰা ভৰ্তি হৈ আছে অনুৰাধা চিনেমা হল অ' মাই গড মই বহুত এক্সাইটেড চাবলৈ ৰুদ্ৰ চিনেমাখন সঁচাকৈ দেই গাইজ আমি চালোঁ চিনেমাখন বহুত ভাল লাগিছে সঁচাকৈ বহুত ভাল আছে আপোনালোকে চাব পাৰে 27 জুন আহি আছে অতি সোনকালে আপোনালোকে ইমান পৰা আমাৰ সৈতে আছে কিছু সময় আৰু 10 মিনিট আপোনালোকে নিজৰ নিজৰ আসন গ্ৰহণ কৰিলে আমি আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে নিজৰ নিজৰ আসন গ্ৰহণ কৰক মাননীয় সাংস্কৃতিক মন্ত্ৰী অসম চৰকাৰৰ শ্ৰীযুত বিমল বৰা আমাৰ লগত আছে আমি তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ লগতে আমাৰ মাজত প্ৰাগ চেনেলৰ স্বত্বাধিকাৰ শ্ৰী সঞ্জীৱ নাৰায়ণ ডাঙৰীয়া আমাৰ মাজত আছে আৰু অসমৰ আন এজন ছুপাৰষ্টাৰ শ্ৰী যতীন বৰাও আজি আমাৰ মাজত আছে মই তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ মাননীয় মন্ত্ৰী আজি আমাৰ মাজত আহি উপস্থিত হোৱা এইখিনিতে মই শ্ৰী ৰাজ চৌধুৰী আৰু শ্ৰী গৌতম বেৰিয়াক প্ৰাগ চেনেলৰ স্বত্বাধিকাৰ শ্ৰী সঞ্জীৱ নাৰায়ণক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ শ্ৰী যতীন বৰাদেৱক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ অপি গাৰ্ডিয়া মোৰ বাবলু আৰু বিশেষভাৱে আমাৰ ৰবি শৰ্মা আমাৰ নন্দিনী অকণমানিজনী সহৰ্ষিতা সকলো ৰাজীৱ কোঁৱৰ সকলো যিমান এই ছবিখনৰ লগত জড়িত হৈ থকা কলা কুশলী শিল্পী সকলোৱে এখন খুব সুন্দৰ ছবি আমাক উপহাৰ দিয়াৰ কাৰণে মই সকলোকে অভিনন্দন জনাইছোঁ আৰু অসমৰ দৰ্শকসকলক ৰুদ্ৰক যাতে আঁকোৱালি লয় তাকে আহ্বান জনাইছোঁ খুব ভাল শুনিছোঁ মই নকওঁ মানে মই কম ডেফিনেটলি এটাই প্ৰাউড ফিল কৰিছোঁ ৰবি মোৰ বন্ধু আৰু বিশেষকৈ ডাইৰেক্টৰ এবাৰ মই আগলৈ গৈছোঁ ৰূপক আমি যেতিয়া চিনেমা ইণ্ডাষ্ট্ৰীত অহা নাছিলোঁ চিনেমা কি বস্তু আমি চাইল্ড আৰ্টিষ্ট হিচাপে কাম কৰিছোঁ গোলকদাৰ ল'ৰা ৰূপক আৰু অল যিমান সকলোৱে সুন্দৰ কাম কৰিছে মই প্ৰাউড ফিল কৰিছোঁ ছবিখন চাই যে আমিও অসমীয়া ছবি বিশেষকৈ মই প্ৰযোজকসকলক ধন্যবাদ জনাইছোঁ যে আপোনালোকে প্ৰধানমন্ত্ৰী আহি আমাৰ ছবিৰ প্ৰতি আগুৱাই লৈ যাবৰ কাৰণে আপোনালোকে যিটো ছাপোৰ্ট দিছে সঁচাই ভাল আৰু মই ভাবোঁ এখন ব্যৱসায়িকভাৱে সফল ছবি হ'ব পুনৰ শুভেচ্ছা জনাইছোঁ থেংক ইউ মোৰ এটা কথা কৈ ভাল লাগিব গোটেই প্ৰযোজককেইজন মোৰ সমষ্টি এতিয়া মই ছবি চাই লগা নাই যে অসমীয়া ছবি এইখন ছবি চাই এনেকুৱা লাগিছে বলিউডৰ ছবি হয় নহয় আৰু সঁচাকৈ হিৰো যেন লাগিলে আমাৰ হিৰো ধন্যবাদ জনাওঁ যে ভাইমন্দা যেতিয়া ৰিলিজ হৈছিল সেইখন ছবিও যেতিয়া হিট হ'ল মই বিৰাট ভাল পাইছোঁ কাৰণ সেইখন ছবি অলপ বেলেগ টাইপৰ আছিলে এইখন ছবি একশ্যন টাইপৰ গতিকে বিভিন্ন ধৰণৰ চিনেমা যেতিয়া চলা হৈ যাব অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰী এনেই আগবাঢ়ি গুচি যাব গতিকে আপোনালোকৰ সহায় যদি পাই থাকে অসমীয়া চিনেমা চলিব এণ্ড ফেণ্টাষ্টিক এক্টিং চবৰে ধুনীয়া হৈছে আৰু একশ্যনটো ক'বই নালাগে আৰু একশ্যন ৱাজ একশ্যন আৰু মন্ত্ৰীৰ সমষ্টি বুলি ক'লে গোটেইকেইটা প্ৰতিষ্ঠা গতিকে মন্ত্ৰীয়ে চাগে নিজৰ সমষ্টিত চবকে ফ্ৰী কৰি দিব লাগে এইখন এতিয়া মই আসাম ফিল্ম ফাইনেন্স এণ্ড ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ চেয়াৰমেন সীমান্ত সিংহক বিষয়ে ক'বলৈ থেংক ইউ আৰু গোটেই টিম
সকলোকে আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ ৰাত গগৈ আৰু যিসকল অতিথি আমাক আহি আজি এই মৰম যাচিৰে আমাক আশীৰ্বাদ দিলে তেওঁলোকৰ ওচৰত মই পুনৰবাৰ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মঞ্চত উপস্থিত আটাইকেইজন মাননীয় আমাৰ অতিথি আৰু আপোনালোকৰ ওচৰতো মই নতুনকৈ মই সেৱা যাচিছোঁ যে আপোনালোকে এই মৰম দিছে অসমীয়া চলচ্চিত্ৰ আমাৰ উদ্দেশ্য চলচ্চিত্ৰ উদ্যোগটোক আগুৱাই নিয়া আজি বিমল বৰা ডাঙৰীয়া আছে সঞ্জীৱ নাৰায়ণ আছে সীমান বসুন্ধৰা আছে যতীন আছে আমি আটাইবোৰ মানুহ ইয়াত যিখিনি মানুহ থিয় হৈছোঁ আমি আটাই কৰিব পৰা মানুহ ছবি উদ্যোগটোৰ কাৰণে আমি কৰিব পৰা মানুহ গতিকে মোৰ এটাই খালি আজি আটাইৰ ওচৰত অনুৰোধ আৰু আমি আটাই পণ ল'ব লাগিব যে উদ্যোগটোক আমি আগুৱাই লৈ যাওঁ যিখিনি ক'ব লগা আছে স্ক্ৰীণত আপোনালোকে দেখিলে খালি মই ইয়াত কৃতজ্ঞতা জ্ঞাপন কৰিবৰ কাৰণেহে মই মাইকটো লৈছোঁ হাতত আজি চিনেমাখনত সকলোৱে এনেকুৱা এটা এফৰ্ট দিছে টিম ৱৰ্ক কৰিছে তাৰ কাৰণে আমি চিনেমাখন প্ৰিয় হৈছোঁ আৰু আটাইতকৈ ডাঙৰ কথা যে আমাৰ এজন প্ৰডিউচাৰ তেখেতসকলে সাহস কৰিলে ইমান ডাঙৰ এখন চিনেমা কৰিবৰ কাৰণে আমি বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে চিনেমাখন শেষ কৰিছোঁ তেখেতসকলৰ ফাইনেন্সিয়েলি তেখেতসকলে বহুত বেছি কষ্ট কৰিব লগা হৈছে আমি প্লেনিং কৰাতকৈ তাৰ কাৰণে মই ৰেছপনচিবল মই স্বীকাৰ কৰিছোঁ কিন্তু তাৰ বিনিময়ত আমি স্ক্ৰীণত যিটো দিছোঁ নিশ্চয় আপোনালোকে সেই প্ৰতিটো পইচাৰ ভেলুটো আপোনালোকে দেখা পাইছে সেইটোৱে মই আশা কৰিছোঁ ধন্যবাদ বিৰাট ভাল লাগিছে এইফালে যতীন বৰা এইফালে ৰবি শৰ্মা মই আচলতে দুইজনৰ লগতে মই কাম কৰি বিৰাট ভাল পাওঁ এইফালে এনজয়মেণ্ট বেলেগ এইফালে এনজয়মেণ্ট বেলেগ কিন্তু এনজয়মেণ্ট সদায় আছে এণ্টাৰটেইন সদায় আছে খুব সুখী এইটো ফ্ৰেমত যে একেলগে পাইছোঁ মন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ চিকু মহাক আন্তৰিক ধন্যবাদ সীমান্ত দা গাৰদীয়া ছাৰ সকলোখিনি আছে আমি খুব ভালদৰে এই শ্বেডিউল পাৰ কৰিলোঁ আৰু আজি সকলোলৈ নমস্কাৰ আৰু আজি আমাৰ ইয়াতে আমি আহিছোঁ আৰু মোক বহুত ভাল লাগিছে মানে মই বিলিভ কৰা নাই যে মানে মই ইমান ডাঙৰ স্ক্ৰীণত মোকে চাইছোঁ মানে ইমান ভাল লাগিছে মোক ইমান ভাল লাগিছে ইয়াতে ডাইৰেক্টৰ ছাৰ প্ৰডিউচাৰ ছাৰ যিমান আছে চবে মোক ইমান ভালকৈ শিকাইছে আৰু ৰবি শৰ্মা ছাৰ ইয়াতে মেম দুজনী মেমবিলাকে এক্টিং কৰি মোক বহুত ভাল লাগিছে আৰু আজি আমাৰ সকলোৰে মাজত আহিছে যতীন বৰা ছাৰ আহিছে বহুত ভাল লাগিছে মই আগতো লগ পাইছিলোঁ আৰু এতিয়াও লগ পাইছোঁ বহুত ভাল লাগিছে আৰু আপোনালোক সকলোলৈ আমাৰ মুভিক মৰম কৰক আশীৰ্বাদ দিয়ক আৰু 27 জুনত আহি আছে আমাৰ মুভি বেছিছে বেছি শ্বেয়াৰ কৰক কেনেকৈ লাগিছে এক্টিং ক'ব আৰু মোৰ এক্টিং কেনেকৈ লাগিছে এইটো ক'ব ধন্যবাদ সকলোকে বহুত বহুত ধন্যবাদ আপোনালোকৰ ইমান মানে ইমান ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিয়াৰ বাবে বেছি দীঘলীয়া নকৰোঁ